মই লক্ষ্য হীৰা মৰাণে আপোনালোকক সকলোলৈ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইয়াত আমি একেলগে কেইবাখনো গাঁৱৰ লগ লাগি ৱাথৈ আঞ্চলিক নামঘৰত বিহু উৰুৱা হয়। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব নিশ্চয়। ইয়াত দেখিবলৈ পাইছে এনেদৰে ঘৰে ঘৰে পদূলি মুখত তামোল পাণৰ শৰাই দি বিদায় জনায় বিহুক। আমিবোৰ এতিয়া নামঘৰৰ সন্মুখত পাই গৈছোঁহি। এনেদৰে ঘূৰিছোঁ আৰু ইয়াত অলপ দেৰি নাচি কিনে আমি নামঘৰৰ ভিতৰত সোমাম। চাই থাকক নামঘৰৰ ভিতৰৰ দৃশ্য দেখিবলৈ পাব কেনেদৰে বিহু উৰুৱা হয় আচলতে। এয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। এনেদৰে নামঘৰৰ ভিতৰত সোমাই কিনে ঘূৰিব লাগে আৰু এয়া দেখিছে মাজত কেইজনমানে নাচি আছে আৰু আমি এইবিলাক কাষৰ ফালেও আছে, বহুত আছে নাচনি আহি আছে এইফালৰ পৰা দুটা লাইন হৈ কিনে। এতিয়া ককাজনে দেখাই দিছে এইবিলাক কেনেকুৱাকৈ যাব লাগে। এয়া লগৰজনীয়ে মাতিছে মোক, এতিয়াহে চাই ভাল লাগিব। ফিল্ডত আহিলোঁ যেতিয়া সকলোৱে নচুৱাব চাকচনি মাৰি মাৰি ডেকাৰ পৰা বুঢ়ালৈকে। এয়া আপোনালোকে চাওক।
এয়া ফ্ৰেণ্ড কেইজন, সিহঁতকো বোলে ভিডিঅ'ত দেখাব লাগে। দেখা দিছোঁ অলপ। এইজন দাদা হয় দেই, মোক ভিডিঅ' কৰা দেখা গ'ল। এতিয়া আমাৰ প্ৰায় নাচি গাই সকলোখিনি শেষ হৈছেগৈ বুলিয়ে ক'ব পাৰোঁ। এতিয়া আমি আকৌ নামঘৰৰ ভিতৰত যাম, সেৱা কৰিম, তাৰপিছত ঘৰলৈ যাম। আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে।